Bisa global tuh, Colgate tuh, itu saat itu zamannya upload dulu di Facebook live. Gimana itu final ini? Guri pura final guri dulu deh. Terus saat itu ya, এটা watermark নাই dia সব পুরা ক্লিন এতিয়া কুকুৰৰ কিবাটো দেখি আছে ইমান চমকি গ'ল হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ এইটো ৰাতিপুৱা আহিছে টাটা চাফাৰী বডি পলিচিঙৰ কাৰণে এইটো আমাৰ কোম্পানীতে এক বছৰ আগতে চাৰামিক হৈছিলে মানে এতিয়া অলপমান বডি ৱাটাৰমাৰ্ক হৈ গৈছে মানে কিবা ৱাৰেণ্টি আছে মানে 3 ইয়াৰ্ছ সেই কাৰণে আহিছিলে এতিয়াতে ৰিপুলিচ কৰি চাৰামিক কৰিব লাগে বহুত স্ক্ৰেচ হৈ গৈছে এইটো চাও ডাঙৰ স্ক্ৰেচ ৱাটাৰমাৰ্ক স্ক্ৰেচবোৰ নাযাব ডাঙৰ কিন্তু ৱাটাৰমাৰ্ক বহুত হৈ গৈছে আৰু এইবোৰ স্ক্ৰেচ চাওক আৰু ৱাটাৰমাৰ্ক চাওক বহুত ৱাটাৰমাৰ্ক হৈ গৈছে চাওঁ এইটো হ'ব আজি বডি পুলিচ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম পুলিচ কৰাৰ টাইমত অলপমান যদি টাইম পাওঁ চাওঁ কিমান কি হয় আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আজিৰ দিনটো কেনেকৈ পাৰ হয় মই আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম এইটো চাওক লগাই চাওক এইটো টাটা চাফাৰীটো এতিয়া পুলিচিং কৰি আছোঁ বাহিৰতে মানে এইখিনিত জাগাটো অলপ কিবা হৈছে গাড়ী আছে সেইকাৰণে ইয়াতে কৰি আছোঁ এইটো চাওক এতিয়া আৰম্ভ কৰিছোঁ ইপিনে কৰিলোঁ অলপ এইখিনি গোটেই স্ক্ৰেচ আছিল চাওক এতিয়া স্ক্ৰেচবোৰ নথকা হৈ গ'ল এইবোৰ চাওক এতিয়া লাহে কৰি আছোঁ এইবোৰ আছে চাওক এইবোৰ মই কিবা মাৰিলে এইটো নাযাব ভিতৰলৈকে আছে চাওঁ কি হয় আজি দেখুৱাই আছোঁ মই আৰম্ভ কৰিছোঁ এতিয়া গাইজ এইটো চাওক ফাৰ্ষ্ট কটটো মাৰিলে এতিয়া ফাইনেল কট মাৰি আছোঁ এইটো ফাইনেল ফিনিছ পেজলি মই অলপমান ঘৰত অলপমান দেখুৱাওঁ মই এইটো মামু আছে এইটো চাওক এইটো মোৰ স্ক্ৰেচ আছিল মই চাম পেপাৰ মাৰিলোঁ বগা হৈ গ'ল একেবাৰে এতিয়া চাওক ইয়াতে বহুত স্ক্ৰেচ আছিল গোটেই গুচি গ'ল এতিয়া চাম পেপাৰ মাৰিলোঁ বগা এইটো আছে দেখুৱাইছোঁ এইটো কেনেকৈ হয় কেনে যায় নে আপোনালোকক মই দেখুৱাইছোঁ অলপমান দেখুৱাওক দাদা 3000 ফাইনেল ফিনিছ ইপিকে মাৰি আছোঁ ইমান ইজি নহয় দেই কাম কৰে ঘামি গৈছে চব ইমান ঘামিছোঁ চাওক লগালোঁ কলগেটটো এইটো চাওক এইটো যাবলৈ নে আপোনালোকক মই দেখুৱাইছোঁ লাইভ মানে ফাইনেল ফিনিছ অলপ আছে এইটো মানে পেন আৰু ভিতৰত ডেমেজ হৈছে মানে এইটো নাযাব অলপ আছে কিন্তু গ'ল এইটো গোটেই বডিখন এতিয়া অকল আৰম্ভ কৰিছে বনাত
এতিয়া ফাইনেল হৈ গ'ল চাওক হৈছে নাই চাওক পুৰা ক্লিন হৈ গ'ল বহুত ৱাটাৰ মাৰ্ক আছিল মই অলপ পোৱাত দেখুৱাইছিলোঁ ন অলপ বডিবোৰ চাওক এটাই চাফা কৰি দেখুৱাই একটা চাইডত এইবোৰ কেনেকৈ স্ক্ৰেচ আছে চাওক মই ফিনিছ কৰি দেখুৱাইছোঁ এইবোৰ চাওক পুৰা স্ক্ৰেচ এইবোৰ আৰু কোনো ডাঙৰ আছিলে ৰং দিছিল আৰু এইবোৰ চাওক গোটেই স্ক্ৰেচ হৈ আছে মই গোটেই হোৱাৰ পিছত দেখুৱাইছোঁ আপোনালোকক কেনেকৈ ফিনিছ হয় এইটো চাওক এইটো মামু এইফালে আছে এতিয়াহে কৈ আছোঁ মই এইটো চাওক এইটো মই ফিনিছ কৰি দেখুৱাইছোঁ পিছত আপোনালোকক এইটো চাওক ইমান ডাঙৰ এইটো কেনেকৈ যাব আপোনালোকক মই অলপমান দেখুৱাই আছোঁ পুৰা ঘামি গৈছোঁ মামু মাৰিবা নেকি আপুনি মাৰিবা 10 টকা দিম নাই 5 টকা নিজানো নহয় এতিয়া এইটো ফিনিছ কৰা আজি নহ'বই চাগে চাওঁ পাওঁনে নাই আপোনালোকক দেখুৱাইছোঁ লাহে লাহে এতিয়া এইটো মাৰিম চাওক আপোনালোকক মই অলপমান দেখুৱাইছোঁ এইবোৰ ইয়াৰ পৰা আৰম্ভ কৰি যাম তলত বনাটো হৈ গ'ল মাত্ৰ ৱাটাৰ মাৰ্কবোৰ কিবা লাগে মানে গুচাব লাগে এতিয়া চলো অলপ মাৰিব লাগিব এইটো কেনেকৈ গুচাম আপোনালোকক মই দেখুৱাইছোঁ চাই থাকক ধৰক মামু প্ৰথমে মাৰিব লাগিব চান পেপাৰ যাবনে নাই চাওঁ যাবতো লাগে যাব না নাই যাবা দেখো যায়নে নাই গ'লেতো ভালে প্ৰথমে চান পেপাৰ দি পাতল কৰি ল'লোঁ কিবাটো স্ক্ৰেচটো বহুত হেভি স্ক্ৰেচ মানে তললৈকে গৈছে অসমত যদি ৱাৰ্কাৰ লাগে ক'বা আমি আছোঁ অলপ কম চম ৰেটত কাম কৰি দিম 10 টকা মানে ল'ব না 10 টকামান যদি দিয়ে কৰি দিম গাঁৱত অসমতে ওচৰত এইটো চাওক এইটো মাৰিলোঁ এইটো চান পেপাৰ এইটো চাওক এতিয়া ঘোলা হৈ গ'ল ঘোলা মাৰি দিলোঁ পুৰা এতিয়া মই ফিনিচিং কৰি আছোঁ চাওক মাৰি পেডটো চেঞ্জ কৰিলোঁ হেভি কাট পেডটো লগালোঁ দেই এইটো 4000 ল'লোঁ এইটো ৰিমুভ কৰিবলৈ এতিয়া এইটো গুচাম চাওক আপোনালোক দেখুৱাইছোঁ মই তলটেং এইটো চাওক এইটো আৰম্ভ কৰিলোঁ
দীঘল স্ক্ৰেচটো গ'লে এতিয়া গেল না পূৰা চাওক এইটো আছে কিন্তু মাইনাছটো এইটো ভালকৈ মাৰা নাই এতিয়াও যাব কিন্তু চবচে ডাঙৰটোৱে গ'ল চাওক গুচি গৈছে না ডাঙৰটো পূৰা গুচি গ'ল চাওক ডাঙৰ স্ক্ৰেচটো পূৰা গুচি গ'ল এইটো চাওক পূৰা ৰিমুভ অকল ইটো আছে সৰুটো ইটো মই ডাঙৰটো দেখালোঁ প্ৰথমে ডাঙৰটো গুচি গ'ল চাওক টেংক্লিং এইটো চাওক ডাঙৰটো নাই এতিয়া চাওক গুচি গ'ল ক'ত গ'ল তিৰেমা এইটো চাওক নাই গুচি গ'ল পূৰা চুমুকি গ'ল পূৰা এইটো আছে সৰুটো ক'ত ফ'কাছ লৈ আছে নি গৈ নাই এইটো আছে এইটো চাওক এইটো সৰুটো আছে এইটো এনেই যাব এইটো মাৰিলে আৰু আছে ইয়াতে চেলৰ টেপ নাই কিবাটো নাই মানে মাৰ্কিং টেপটো নাই সেইকাৰণে মই নামত মাৰা নাই মানে ৰাস্তা লাগিলে বগা হৈ যাব চাওঁ লাহে লাহে কৰি আছোঁ কিমান আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম মামু আছে সেইটো মই কোনটো নাই আৰু এতিয়া গাছ ইটা বাজে এটা এতিয়াও হোৱা নাই কমপ্লিট দেই এইটো চাওক কাম কৰি কৰি ভাগৰি গৈছোঁ তাতে আছে মেচিন গাড়ীটো বাহিৰত ওলাম মানে এই য'ত পলিচিং কৰোঁ তাতে গাড়ী এটা আছে বেয়া হৈ মানে ষ্টাৰ্ট নহয় ওলাব পৰা নাই পাজিৰোটো এইটো ইয়াৰ কাৰণে বাহিৰতে কৰি আছোঁ এইটো চাওক এইটো হ'ল বনাটবোৰ হৈ গ'ল এই চাইডটো হৈ গ'ল এই চাইড হৈ গ'ল এতিয়া চমুকি কেনেকৈ চমুকি গ'ল চাওক পূৰা চিকচিকা হৈ গ'ল ৱাটাৰ মাৰ্ক বহুত আছিলে এইটো চাইড হোৱা নাই এইটো চাইড লেটাৰ আছে চাওক ৱাটাৰ মাৰ্কবোৰ এনেকৈ হৈ আছে চাওক ৱাটাৰ মাৰ্ক এনেকৈ ৱাটাৰ মাৰ্ক হৈ আছে পূৰা এইটোও হৈ আছে এনেকৈ বহুত চাওক এনেকৈ ৱাটাৰ মাৰ্ক হৈ আছে অ'কে এইটো চাওঁ আজি হয়নে নাই লাহে লাহে কৰি আছোঁ বহুত ভাগৰ লাগে দেই এইবোৰ কাম কৰা চাওঁ হয়নে নাই আপোনালোকক দেখুৱাই আছোঁ হ'লে হা এতিয়া ভাত চাত খাই আকৌ আৰম্ভ কৰিলোঁ এতিয়া আৰম্ভ কৰোঁতে দিনটো লগালোঁ এতিয়া ইটো চাইড মাৰি কমপ্লিট কৰি দিম বেক চাইডে চবটো নামাৰোঁ মানে এইটো হেল্ল' গাইজ কাম কৰি কৰি এতিয়া মোৰ কামটো শেষ হ'ল এতিয়া ৱাশ্বিং কৰি পূৰা ফাইনেল কৰি দিলোঁ দেই এইটো চাওক এতিয়া এটা ৱাটাৰ মাৰ্ক নাই এতিয়া চাওক পূৰা ক্লিন এতিয়া ওপৰৰ কিবাটাও দেখি আছে ইমান চমুকি গ'ল এইটো চাওক ফাইনেল লুক এইটো ফাইনেল ফিনিছ এইটো হেৰি তাতে আছে দুটা কমপ্লিট হৈ গ'ল এতিয়া বাজে কেইটা বাজে মামু কেইটা বাজিল এতিয়া বাজে 4টা আৰু আমাৰ 2 ঘণ্টা আছে কাম ছুটি হ'বলৈ এইটো ফিনিছ হৈ গ'ল কাম কৰি কৰি পূৰা ঘামি গৈছোঁ ৰাতিপুৱাৰ পৰা লাগি আছোঁ ইয়াৰ কাৰণে এইটো কমপ্লিট পূৰা চাওক আপোনালোকে এতিয়া পূৰা চমুকি গ'ল কি যিখিনি ৱাটাৰ মাৰ্ক আছে গোটেই গুচি গ'ল স্ক্ৰেচ সৰু সৰু স্ক্ৰেচবোৰো গুচি গ'ল ইয়াতে বহুত ডাঙৰ ডাঙৰ স্ক্ৰেচ আছিলে পূৰা গুচি গ'ল চাওক নাই এটাও নাই এতিয়া এটাও নাই পূৰা গুচি গ'ল স্ক্ৰেচ সেইটো যোৱা নাই এইটো নাযাব মানে এইটো পেন উঠি গৈছে ক'ত গ'ল ফ'কাছ কৰ যি এইটো পেন উঠি গৈছে এনেকৈ কিবা পৰিছে চাগে নাজানো এইটো যিখিনি আছিল সৰু সৰু চব গুচি গ'ল এইটো এতিয়া ফাইনেল লুক অ'কে আৰু কি হয় আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব আৰু এনেকৈ ছাপোৰ্ট কৰি যাবলৈ নাপাহৰিব টলটিং হেল্ল' গাইজ গুড ইভিনিং এতিয়া চাওক সন্ধিয়া হ'ল এইটো ৱাশ্বিং কৰিলোঁ এতিয়া 5:30 বজা আৰু এটা আহি গ'ল এইটো নতুন গাড়ী এইটো পলিচিং গাড়ীটো আমাৰ সন্ধিয়া টাইমত এনেকৈ অলপ ছুটি কৰা টাইমত গাড়ী আহিবই মানে বহুত এনেকৈ দিগদাৰ দিয়ে কেতিয়াবা সন্ধিয়া আমাৰ ছুটি হোৱা টাইম এতিয়া গাড়ী এটা আহি গ'ল আৰু এইটো সুধি দিছে আৰু এটা আহিব চাবা এইটো আহিলে আমি ঘূৰাই দিম আমি এনেকৈ বেছি নিদিওঁ অ'কে আৰু কি হয় দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ কোম্পানীত নাযাবা চাওঁ এতিয়া সন্ধিয়া হ'ল আৰু গাড়ী আহি আছে এতিয়া এনেকৈ বহুত কষ্ট হয় গোটেই দিনটোৱে কৰিলোঁ পুলিচ আৰু এতিয়া গাড়ী পলিচিঙৰ পিছত গাড়ী হেল্ল' গাইজ আমি এতিয়া গা পা ধুই গৈ আছোঁ দোকানত বৰষুণ আহি আছে ছাতি ল'লোঁ এইটো আমাৰ অনাৰৰ ছাতি এইটো সঞ্জয় লৈছে মোমাই লৈছে ছাতি 3জনে ছাতি লৈ গৈ আছোঁ এতিয়া আমি গৈ আছোঁ এতিয়া দোকানত 3জনে ছাতি লৈ মানে বৰষুণ আহিলে অলপ এতিয়া গোটেই দিনটো অলপ আছিলে এতিয়াও বৰষুণ আহিছে এতিয়া আমি গৈ আছোঁ দোকানত গৈ কি হয় আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম এইটো আমাৰ কোম্পানীৰ নাজাৰি বেক চাইডে এইটো ওপৰৰ ফালে আমাৰ সন্মুখ আৰু পিছপিনে গৈ আছোঁ এতিয়া দোকানত
এতিয়া দিনটো চাওক বহুত এতিয়া বৰষুণ হ'ল আমি গৈ আছোঁ খোজকাঢ়ি ছাতি লৈ তিনিজোৰৰ ছাতি আছে এটা আন্ধাৰ কিন্তু গৈ আছোঁ এতিয়া খোজকাঢ়ি ৰাস্তা ফুৰি গ'ল জিচিবি আমি এতিয়া গৈ আছোঁ টংলেং এতিয়া আহি পালোঁ আমি দোকানত এই বজাৰত আহিলোঁ এই পালোঁৱে দিনটো বহুত গুৰ গাৰ শব্দ হৈ আছে বিজুলী কি কয় এতিয়া বাইটাৰ মাৰি আছে বিজুলী মাৰি আছে বহুত বাইটাৰ মাৰি আছে আমাৰ লোকেল ভাষাত বাইটাৰ অসমীয়াত কি বিজুলী কয় না ঢেৰেকনি কয় মাৰি আছে আমি এতিয়া আহি পালোঁ দোকানবোৰ চাওঁ কি লওঁ আজি আমি তিনিজনে আহিলোঁ এনেকৈ ছাতি লৈ চাওঁ কি পাওঁ কি লওঁ কি নলওঁ আপোনালোকক দেখুৱাই আছোঁ টলটেং এতিয়া আহি পালোঁ আমি দোকানত চিচিৰ দোকানত ইটো আছে ডাঙৰ দোকান কিন্তু আমি তাতে নলওঁ মানে বুঢ়ীটোৱে তাতে যাব নিদিয়ে মানে সেইকাৰণে আমি ইয়াতে ল'লোঁ দোকানত চুলি কাট আমি চুলি কাটিব বোলে আজি কাটিবনে নাই নাকাটে আমি ল'ম এতিয়া চব্জি প্ৰথমে ল'ম কেৰেঙা পিছত ল'ম চাবালা আলু পিঁয়াজ আৰু জলকীয়া লাগে না জলকীয়া এইটো চাওক বৰষুণ আহি আছে বৰষুণ হ'ল ঘূৰি আছে এনেকৈ এইটো সঞ্জয় এইটো মামু এইটো আছে চব্জি দোকান ডাঙৰ চব্জি দোকান কিন্তু আমি ইয়াতে কেতিয়াবা লওঁ কিন্তু এইটো বুঢ়ী আমাৰ চিচিৰ কাৰণে আন্টিৰ কাৰণে আমি তাতে নলওঁ বেছি আমি মানা কৰে বেয়া লাগে আমাকো চাওঁ লৈ লওঁ আগত চব্জি ল'লোঁ এতিয়া তাতে আগত দালি লাগে আমাক দালি ল'ম দালি কি লাগে চাওঁ দালি চালি লৈ যাব লাগিব ৰুমত এনেকৈ বৰষুণ হৈ আছে এতিয়া চাওক বৰষুণ কেৰেলাত বহুত বৰষুণ ইয়াতে ঠাণ্ডা দিন গৰম দিন সেইকাৰণে এনি টাইম বৰষুণ এমাহমান অলপমান এক মাহো নপৰে 15 দিনমান এৰিব পানী আৰু বৰষুণ আহিলে কাৰেণ্ট গুচি গ'ল চাওক এতিয়া এৰিয়াটো মই দোকানৰ ভিতৰত আছোঁ এতিয়া দালি আৰু তেল ল'বলৈ আহিলোঁ ইয়াতে সেইটো চাওক বৰষুণ বহুত আমি ইয়াতে আছোঁ এইটো বৰষুণ তিনিআলিটো গাড়ী ভিৰ হৈ আছে এতিয়া বৰষুণৰ কাৰণে গাইছ আমি বৰষুণ আন্ধাৰ গৈ আছোঁ এতিয়া ৰুমত ইমান বৰষুণ হৈ আছে নে এতিয়া চাউণ্ডটোৱে শুনাৰ বাবে আপোনালোকে কেনেকৈ গৈ আছে এতিয়া কেৰেলাত আমি গৈ আছোঁ এতিয়া আন্ধাৰ এনেকৈ ৰুমত মাছ ল'লোঁ চব্জিবোৰ ল'লোঁ এতিয়া গৈ আছোঁ ৰুমত কাৰেণ্ট গ'ল মানে ইয়াতে অলপমান বৰষুণ আহিলে এনেকৈ কাৰেণ্ট যায় অ'কে আপোনালোকক মই ৰুমত গৈ দেখুৱাইছোঁ কি ল'লোঁ আমি ল'লোঁ গাইছ আমি ৰুমো পালোঁ কাৰেণ্টো আহি গ'ল মানে চাওক কাৰেণ্ট আহি গ'ল আমি এতিয়া ৰুম পালোঁ উঠো মই লৈছোঁ মাছ আৰু মোৰ কলগেট কিবাকিবি আছে মোৰ চেম্পুবোৰ এইটো চাওক আমাৰ কোম্পানীটো এতিয়া আমি ইয়াতে এতিয়া মাছ বাচিম বনাম ভাগ্য ভাল আমাৰ কোম্পানীত সোমালোঁ মাত্ৰ কাৰেণ্ট আহি গ'ল অ'কে কি মাছ আনিছোঁ আপোনালোকক মই দেখুৱাইছোঁ আমাৰ কিটচেনত পাই গ'লোঁ আমাৰ যে ধুনীয়া কিটচেনটো এইটো মাছটো আনিলোঁ চাওক বহুত ডাঙৰ মাছ দিছে দেই এইটো মাছটো চকলেট মাছ না মমাই দুখাইছে পেট এইটো আমাৰ বিলি পিছত মাছৰ গন্ধ পাইছে দাউৰি আহিলে আমাৰ মেও মাছবোৰ বেছি ডাঙৰ অলপ সৰু চাইজত দিব খুজিছিলোঁ কিন্তু ডাঙৰ দিলে চব এই পুৰা বাৰা দিয়ে ৰে গুৰু গাইছ এতিয়া আমি মাছটো বাচিলোঁ চাওক এইটো মাছটো বাচি হালধি জলকীয়া গুড়া দি পুৰা মিক্সিং কৰিলোঁ এইটো মই ফ্ৰাই কৰি আছোঁ মামুৱে কাটি আছে আলু এই টমেটোবোৰ কাটিব তুমি বাচি আছোঁ এতিয়া ফ্ৰাই কৰিম তো মামু বাচি আছে আলু অ'কে আমি এতিয়া বনাই খাব লাগিব এতিয়া আমাৰ বৰষুণো বহুত চাওক কেনেকৈ বৰষুণ হৈ আছে এইটো চাওক এই বৰষুণ চাউণ্ডটোৱে শুনা পাইছে চাই কিমান বৰষুণ হৈ আছে এতিয়া অ'কে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু এনেকৈ ছাপোৰ্ট কৰি যাব দেই মোৰ লাইফত অলপমান আগবাঢ়ি যোৱাত অলপ সহায় কৰিব অ'কে আকৌ এটা নেক্সট ভিডিঅ' লৈ লগ পাম আজিলৈ গুড নাইট সকলোকে টাটা টলটেং